হেল্ল' বন্ধু বান্ধৱীসকল, সকলোকে মই অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। আজি আপোনালোকৰ মাজলৈ আকৌ নতুন ভিডিঅ' এটা লৈ আহিছোঁ। মই নয়ন চুমু। আজিৰ ভিডিঅ'টোৰ উদ্দেশ্য হৈছে যিহেতু 5 জুন বিশ্ব পৰিৱেশ দিৱস। আজিৰ দিনটোতে সকলোৱে বৃক্ষ ৰোপণ কৰে, তো আমিও এটা পদক্ষেপ লৈছোঁ যে বৃক্ষ ৰোপণৰ কাৰ্যসূচী। তো আজি এই দিনটোতে লৈছোঁ, মানে বৃক্ষ ৰোপণ কৰিম বুলি আমি আগবাঢ়ি আহিছোঁ। বৃক্ষৰোপণ কৰিম, আমি এটা বেলেগ প্ৰচেষ্টাৰে বৃক্ষৰোপণ কৰিব লৈছোঁ। যিহেতু অসমৰ মানে শিল্পী মানে সিহঁতৰ নামত আমি বৃক্ষৰোপণ কৰিব ওলাইছোঁ। আমাৰ হিয়াৰামঠু জুবিন গাৰ্গ, ডক্টৰ ভূপেন হাজৰিকা। আমাৰ উদ্দেশ্যটো এইটোৱে, সকলো মানে কণ্ঠশিল্পীৰ নামত, মানে যিমান কেইজন পাৰোঁ জনপ্ৰিয় কণ্ঠশিল্পীৰ নামত আমি বৃক্ষৰোপণ কৰিবলৈ ওলাইছোঁ। তো আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো উপভোগ কৰি যাব। তো যিহেতু 5 জুন তাৰিখে বিশ্ব পৰিৱেশ দিৱস, সকলোৱে বৃক্ষ ৰোপণ কৰে, তো আমিও সেইটো পদক্ষেপ হাতত লৈছোঁ। তো আপোনালোকেও ৰোৱক, বৃক্ষ ৰোপণ কৰক। প্ৰতিজনে যদি এজোপাকৈ হ'লেও গছ ৰোপণ কৰে, তো কিমান সেউজ বিপ্লৱ হ'ব। তো সকলোৱে ৰোৱক, তাৰে কামনাৰে সকলোৱে ভিডিঅ'টো চাই যাওক। তো গাইছ, এতিয়া আমি বৰ্তমান গৈছোঁ গছ পুলি আনোগৈ বুলি। ওচৰৰ নাৰ্চাৰী এখনলৈ গৈছোঁ, তো তাতে গছ পুলি আনোগৈ বুলি। তো ভিডিঅ'টো উপভোগ কৰি যাওক, আগলৈ কি হয়। তো এয়া দেখিছে, আমি বৰ্তমান আহি পাইছোঁহি আৰু নাৰ্চাৰী। দেখিছে নাৰ্চাৰী, তো আগেদি সোমামগৈ আৰু। এয়া নাৰ্চাৰী সোমাইছোঁ বৰ্তমান। আপোনালোকক দেখাম, নাৰ্চাৰীখনৰ সৌন্দৰ্যও দেখাম, আপোনালোকে চাই লওক। এয়া সোমাই গৈছোঁ, আহি গ'লোঁ ফাইনেলি, পাই গ'লোঁ সেই নাৰ্চাৰী। এতিয়া আমি পুলি বাচি আছোঁ। তো গাইছ, পুলি লৈ আছোঁ আমি। এয়া দেখিছে এইবোৰ বকুল পুলি, এইফালে ল'লোঁ আমলখি পুলি ল'লোঁ, নাচপতি পুলি লৈছোঁ, এইফালে বকুল পুলি ল'ম। তো গাইছ, আমি এতিয়া বকুল পুলি লৈ ল'লোঁ। এয়া দেখিছে বকুল পুলি। এয়া দেখিছে, আপোনালোকক আকৌ ভিতৰৰ পৰিৱেশটো দেখাই দিছোঁ ধুনীয়াকৈ। চাওক, একদম ফুলৰ পৰা গছ, সকলো ধৰণৰ গছ পুলি ইয়াত পোৱা যায়। দেখিছে আমলখি পুলি। তো গাইছ, আজি আপুনি কোনকেইজন কণ্ঠশিল্পীৰ নামত আমি বৃক্ষৰোপণ কৰিম, তো ইহঁতৰ নাম প্লেটসমূহ দেখাই দিছোঁ। এয়া আমাৰ সাৰ্থক জুবিন গাৰ্গ, এয়া সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা, জনপ্ৰিয় কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰ। এয়া দেখিছে অংগৰা পাপন মহন্ত, জনপ্ৰিয় কণ্ঠশিল্পী। তো এয়া প্ৰিয়ংকা ভৰালী, দেখিছে জয়ন্ত হাজৰিকা। এয়া দেখিছে জয়ন্ত হাজৰিকা। তো গাইছ, নীল আকাশ, মৰমৰ মানে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী নীল আকাশ। এইফালে আছে আপোনাৰ বৰ্ণালী কলিতা, মহেন্দ্ৰ হাজৰিকা। তেনেকৈ আৰু সকলোৱে নামত বৃক্ষৰোপণ কৰিবলৈ ওলাইছোঁ। এইফালে আছে কুসুম কৈলাশ। বৰ্তমান আমাৰ বৃক্ষৰোপণৰ কাম আৰম্ভ কৰিব লোৱা হৈছে। এয়া দেখিছে, আমি বেৰা ওপৰত নেম প্লেট বৰ্তমান লগাই আছোঁ। এয়া দেখিছে নৱপ্ৰজন্মৰ সাৰ্থক জুবিন গাৰ্গ, এইফালে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ নামত এইটো দেখিছে আপোনালোকে। তাৰপাছত এয়া দেখিছে বিৰাজ মুছাহাৰী, অসমৰ বড়ো জনপ্ৰিয় কণ্ঠশিল্পী, তো তেওঁলোকৰ নামতো। এইফালে আছে সুলেখা বসুমতাৰী। তো তেনেকৈ আমি সকলো নামতে নেম প্লেটবোৰ তৈয়াৰ কৰি ইয়াত লগাই আছোঁ বৰ্তমান, দেখিছে। তো এতিয়া আমি বৃক্ষ ৰোপণ কৰিম আৰু সকলোৰে নামত এজোপা এজোপা পুলি। তো আপোনালোকে চাই যাওক ভিডিঅ'টো, তো ভাল পাব। তো গাইছ, এয়া বৃক্ষ ৰোপণ কৰিব লোৱা হৈছে। ৰোপণ কৰাৰ আগতে আমাৰ আফচু ছাত্ৰ সন্থা ছেক্ৰেটাৰী চৰাইদেউ ডিষ্ট্ৰিক্টৰ ইন্দ্ৰজিৎ খাগলায়ে দুষাৰ মন্তব্য আগুৱাইছে, তাকে আমি শুনি যাওঁ। সকলোকে সুপ্ৰভাত জনাইছোঁ। আজি 5 জুন দিৱস, আৰু আমিও আজি চৰাইদেউ জিলাৰ তিয়খাবী গাঁৱৰ আমাৰ নেমুবাৰী চুবুৰী সমাজৰ যিসকল উঠি অহা প্ৰজন্ম, আমি সকলোৱে আজি এটা প্ৰচেষ্টা হাতত লৈছোঁ। আৰু
আৰু এই 20 জুন তাৰিখৰ বিশ্ব পৰিৱেশ দিৱসত আজি যি আমি গছপুলি ৰোপণ কৰিবলৈ আগবাঢ়িছোঁ আৰু যি সৰ্বপ্ৰথমে আমাৰ যিসকল ইয়াত যুৱক আছে যিসকলে সহযোগ কৰিছে মই সকলোকে সৰ্বপ্ৰথমে আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু যদিও এটা আমাৰ থুলমূলীয়া এটা মানে এইটো পদক্ষেপ গ্ৰহণ কৰিছোঁ আমি গছপুলি ৰোৱাৰ কিন্তু ইয়াৰ বহুত মহৎ উদ্দেশ্য আছে এই গছৰ ওপৰত যিসকলে অধ্যয়ন কৰিছে তো সেইসকলে গোটেই কথাবিলাক বুজি পাব আৰু মই পুনৰবাৰ সকলোকে ধন্যবাদ দিছোঁ যিসকল আমাৰ ইয়াত যুৱকে আজি গছপুলি ৰোপণ কৰিবলৈ তেখেতলোকে আগবাঢ়িছে আৰু এটা কথা আজি আমি গছপুলি ৰোপণ এনেকুৱা এটা ছিষ্টেমত আমি ৰোপণ কৰিবলৈ আগবাঢ়িছোঁ বিশেষ একো নাই আমি যিসকল আমাৰ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী আমি তেখেতলোকৰ নামত আজি গছপুলি ৰোপণ কৰিবলৈ আগবাঢ়িছোঁ আৰু তেখেতলোকৰ নামত ৰোপণ কৰাৰ আমাৰ উদ্দেশ্য এইটোৱেই যিহেতু আমি আমাৰ এই গাঁওখন চাব গ'লে আমাৰ যিখন আমি অলপ পিছতে আমি গোটেই বস্তুটো আমি পৰ্যবেক্ষণ কৰিলে আমি দেখা পাম যিহেতু আমাৰ ৰাস্তা পদূলি একেবাৰে বেয়া তো সেই হেতুকে আমি বেলেগৰ নামত গছপুলি ৰোপণ নকৰি গছ সকলোৱে ৰুব লাগে কিন্তু তথাপিতো আমি প্ৰয়াস কৰিছোঁ শিল্পীসকলৰ নামত গছপুলি লগাবৰ কাৰণে বেলেগৰ নামত নকৰি আমি শিল্পীসকলৰ নামত এইকাৰণেই কৰিছোঁ যে তেখেতলোকৰ নামত তেখেতলোকৰ দীৰ্ঘজীৱী হওক তেখেতলোকে যিহেতু শিল্পী সদায় জীয়াই থাকক আৰু গছপুলিবিলাকো আমাৰ তেখেতলোকৰ নামৰ ৰুম আমাৰ গছপুলিবিলাকো ভালে থাকক আৰু গোটেই গছপুলিবিলাক আমি ফল মূল গছপুলি লগাব বিচাৰিছোঁ আৰু আজি যি আমাৰ প্ৰথম যিটো গছপুলি আমি ৰুম এই গছপুলিটো আমি ডক্টৰ ভূপেন হাজৰিকাৰ নামত আমি ৰুম যিহেতু সুধাকণ্ঠ ভূপেন হাজৰিকা তেখেতে অসমত গোটেই বিশ্বত এটা তেখেতে গীতৰ যোগেদি তেখেতে সুনাম কঢ়িয়াই গৈছে আৰু সদায় ভূপেন দা জিলিকি থাকিব যেতিয়ালৈকে এই পৃথিৱীত থাকিব আৰু আমি প্ৰথম গছপুলি ৰোপণ আমি কৰিবলৈ আগবাঢ়িম আৰু আগবঢ়াৰ লগতে প্ৰথমে আমাৰ গছপুলি ৰুব আমি বিশেষ আমাৰ অতিথি নাই যিহেতু আমি গাঁৱৰ যুৱকসকলে যিহেতু কৰিছোঁ খুব কষ্ট কৰি আমাৰ এজন উঠি অহা আমাৰ গাঁৱৰে এজন যুৱক তেখেতে প্ৰথম গছপুলিটো ৰোপণ কৰিব আৰু তেখেতে সকলোৱে কষ্ট কৰিছে কিন্তু তেখেতে বিশেষভাৱে কষ্ট কৰিছে আমাৰ ইয়াত তেখেতে প্ৰথমৰ পৰা ষ্টাৰ্টিঙৰ পৰা ঘেৰা চেৰা বনোৱাৰ পৰা আদি কৰি তেখেতে খুব কষ্ট কৰিছে আমিও কৰিছোঁ কষ্ট কিন্তু তেখেতে বেছি কষ্ট কৰিছে সেইকাৰণে আমি তেখেতকে আমাৰ মাজৰ আমাৰ আলহী হিচাপে আমি তেখেতক গছপুলি ৰোপণ কৰিবলৈ অনুৰোধ জনাম আৰু লগতে তেখেতক আমি এখন আৰণাইৰে আমাৰ যি বড়ো আৰণাই তেখেতক আমি প্ৰথমে গছপুলি ৰোৱাৰ আগতে তেখেতক আমি অলপ মৰম যাচিম আৰু তাৰপিছত তেখেতে গছপুলি ৰোপণ কৰিব আৰু মই আৰণাইটো পিন্ধাবৰ কাৰণে আমাৰ বিকি ৰামচেৰী আছে মই বিকি ৰামচেৰীক আমাৰ মহিকান্ত বসুমতাৰী আমাক গছপুলি ৰোপণ কৰিব আৰু মহিকান্ত বসুমতাৰী আমি বিকি ৰামচাৰীক এখন আৰণাইৰে সম্বৰ্ধনা জনাবৰ কাৰণে প্ৰথমে অনুৰোধ জনাইছোঁ ইয়াৰ পিছতে আমি মহিকান্ত বসুমতাৰীক গছপুলি ৰোপণ কৰিবলৈ অনুৰোধ জনাইছোঁ আৰু লগতে আমাৰ যিমান ইয়াত যুৱক আছে সকলোকে সহযোগ কৰিবৰ কাৰণে তো গাইছ এয়া দেখিছে মহিকান্ত ব্ৰ বৰ্তমান পুলি ৰোপণ কৰিবলৈ প্ৰস্তুতি চলাই আছে দেখিছে ভূপেন হাজৰিকা সুধাকণ্ঠ ভূপেন হাজৰিকাৰ নামত আমলখি গছপুলি এজোপা ৰোপণ কৰিবলৈ লোৱা হৈছে দেখিছে ইয়াৰ পাছতে আমাৰ আহি গ'ল মৰমৰ জুবিনদা জুবিনদাৰ নামত দেখিছে কৃষ্ণচূড়া পুলি জুবিনদাৰ নামত ৰোপণ কৰিব লোৱা হৈছে ৰোপণ কৰিছে আমাৰ আফচু ছাত্ৰ সন্থা ছেক্ৰেটাৰী চৰাইদেউ ডিষ্ট্ৰিক্টৰ ইন্দ্ৰজিৎ খাকলাৰীয়ে যাদৱ পায়েঙৰ নামত এজোপা আমি নাচপতি পুলি লগাম আৰু যাদৱ পায়েং কোন হয়তো সকলোৱে চিনি পায় অসমৰ গৌৰৱ যাদৱ পায়েং অৰণ্য মানৱ বুলি কোৱা হয় তেখেতক আৰু তেখেতে ইতিমধ্যে গোটেই বিশ্ব গছপুলি বৃক্ষৰোপণ কৰিয়ে তেখেতে চিনাকি দাঙি ধৰিছে গোটেই বিশ্বত আৰু তেখেতৰ নামত আমি পুলি এজোপা ৰুবলৈ আজি অন্ততঃ বিশ্ব পৰিৱেশ দিৱসত আমি চেষ্টা কৰিছোঁ আৰু তেখেতো সদায় দীৰ্ঘজীৱী হওক তাৰে কামনা কৰিছোঁ আৰু পুলিটো আমাৰ মিঠা মিঠা কথাৰে মন উপচাইলে চুকি চাহনিৰে ব্যথা পাহৰাই হৃদয়লে অহা যোৱা কৰা সঘনা মোৰে হৃদয় নাচিছে আজি ওলাওঁতে বিচাৰে তোমাক সদায় কাষৰতে মতলীয়াই মন আজি তোমাতে মগন প্ৰতিদিন প্ৰতিনিশা ভাবে তোমাৰ কথা ইয়াৰ পাছতে আমাৰ আহি গ'ল অসমৰ গৌৰৱ অংগৰাগ পাপন মহন্ত তেওঁৰ নামতো
গছপুলি ৰোপণ কৰা হৈছে। দেখিছে ভাইটিসকলে গছপুলি ৰোপণ কৰিবলৈ লৈছে। চাওক আমাৰ অংগৰাগ পাপন মহন্তৰ নামত। এবাৰ আহি গ'ল আমাৰ মৰমৰ নীল আকাশ দা। এবাৰ নীল আকাশ দাৰ নামত মই ৰোপণ কৰিব লৈছোঁ গছপুলি। দেখিছে গাছ মই পুলি ৰুব লৈছোঁ। ৰুবলৈ কাৰণে গোবৰ চোবৰ অকণমান মিহলাই লৈছোঁ যাতে পুলিজোপা সোনকালে বৃদ্ধি হয়, মানে ডাঙৰ হয়। এয়া দেখিছে আমাৰ নীল আকাশ দাৰ নামত গছপুলি ৰোপণ কৰা বৰ্তমান হৈ গ'ল। বেৰাটো লগাই দিছোঁ যাতে গছপুলিটো সুৰক্ষিত হৈ থাকে। এবাৰ আমি ৰোপণ কৰি মৰমৰ কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰৰ নামত এয়া ৰোপণ কৰিব লৈছোঁ গাইছ। আহিব আপুনি ডিম্পুদা, একদম আমাৰ ডিম্পু বৰুৱা নামত আমি ৰোপণ কৰিবলৈ আছোঁ। হেল্ল' দোস্ত, হেল্ল' দোস্ত। নামত এয়া নাচপতি পুলি এজোপা। ডিম্পুদা আপুনি আহি যাব নাচপতি খাবলৈ। সেই দোস্ত এবাৰ আমি ৰোপণ কৰিম কৃষ্ণমণি চুতীয়া নামত এজোপা গছপুলি। আমাৰ মৰমৰ জনপ্ৰিয় কণ্ঠশিল্পী তেওঁৰ নামত এয়া ভাইটিহঁতে ৰোপণ কৰিছে। বিগাই ব্ৰহ্ম বড়ো জনপ্ৰিয় কণ্ঠশিল্পী, তো তাৰ নামতো আমি এটা গছপুলি ৰোপণ কৰিবলৈ আছোঁ। আমলখি গছ, এয়া দেখিছে আমলখি গছ এয়া ৰোপণ কৰিব বিকি ৰামচাৰী লগত সহযোগ কৰিব আমাৰ কল্যাণ চাকলাৰী, ৰাহুল সোণোৱাল ৰোপণ কৰিছে। অকণ ইমান সেনেকৈ নহয়, ওপৰত হ'ব অকণ উঠাই দে, তলত লাগে তলত মাটি অকণ বেছিকৈ দিওঁ তেনেকৈ। বসুমতাৰীৰ নামত এয়া পুলি ৰোপণ কৰিব লোৱা হৈছে, বেল পুলি। ভাইটি এজনে আৰু ৰোপণ কৰিবলৈ ওলাইছে। সুলেখা বসুমতাৰী বড়ো জনপ্ৰিয় কণ্ঠশিল্পী সুলেখা বসুমতাৰীৰ নামত। বড়ো ছিংগাৰ বিৰাজ মুছাহাৰী জনপ্ৰিয় কণ্ঠশিল্পী, তাৰ নামত এয়া সোণাৰু পুলি ৰোপণ কৰিব লোৱা হৈছে। ৰোপণ কৰিছে আমাৰ এয়া ৰাহুল সোণোৱালে। প্ৰিয়ংকা ভৰালী বাৰ নামত আমাৰ বকুল পুলি এজোপা ৰোপণ কৰা হৈছে। ৰোপণ কৰিছে আমাৰ নৱজিত বসুমতাৰীয়ে। তেতিয়াৰ পৰাই কৈ আছে যে মই প্ৰিয়ংকা বাৰটো মই ৰুমকে একদম বহুত আপোনাৰ ফ্ৰেণ্ডে কিমান কষ্ট কৰিছে আপোনাৰ কাৰণে। একদম বকুল পুলি একদম মানে ক'ব নাই, প্ৰথম ষ্টাৰ্টিঙৰ পৰাই বহুত কষ্ট কৰি আছে। ককাই দিওঁ বিপিনদাৰ নামতো আমি ৰোপণ কৰিবলৈ ওলাইছোঁ। এয়া ৰোপণ কৰিব আমাৰ ভণ্টি গোলাপী। এয়া আহা গোলাপী ৰোপণ কৰি দিয়া। এয়া মন্টুমণি দা, আপুনি দীৰ্ঘজীৱী হওক। মন্টুমণি শইকীয়াৰ নামত গছ পুলি। আজিলৈ আৰু বেছি দীঘল নকৰোঁগৈ, ভিডিঅ'টো যথেষ্টখিনি দীঘল হৈ গ'লগৈ। যি কি নহওক 5 জুনৰ উপলক্ষে আজি বিশ্ব পৰিৱেশ দিৱস আমি পালন কৰিলোঁ বৃক্ষৰোপণ। তাত কথা কওঁতে যথেষ্টখিনি ভুলো হ'ব পাৰে, তো সেইখিনি ক্ষমা কৰি আৰু ভিডিঅ'টো চাই কেনে পালে জনাব। যদিহে ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিলোঁ। তো আজিলৈ এৰিছোঁ, বাই বাই।